নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিম আৰণি। তো আজি মোৰ বিকাম এ ষ্ট্ৰং মেন চেলেঞ্জৰ ডে 3 হয়। তো আপোনালোকে হয়তো দেখি আছে মোৰ চুলিটো উঠি আছে, নমাৰ চেষ্টা কৰি আছোঁ কিন্তু ননামে, যিটোৱে নহওক। তো মেইনলি কথাটো হ'ল যে মই যোৱাকালি ৱৰ্কআউট কৰা নাই, আপোনালোকক আপডেট দিছোঁ কেৱল ৰানিং কৰিছোঁ বুলি। আজি আকৌ ৰানিং কৰা নাই আৰু এতিয়ালৈকে ৱৰ্কআউটো কৰা নাই, ঠিক আছে। তো এতিয়া ভাবিলোঁ যে মিছটো কৰিব নোৱাৰি, অভ্যাসটো গুচি যাব আৰু যিটো চেলেঞ্জ লৈছোঁ সেইটোও ভাঙি যাব। আৰু আপোনালোকক তেনেহ'লে কেনেকৈ মটিভেশ্যনেল স্পীচ দিম বা ডাঙৰ ডাঙৰ ভাষণ দিম, ঠিক আছে। তো সেইটোৱে আৰু আপোনালোকক কেনেদৰে মানে মটিভেট কৰিম। তো সেইটোৰ বাবে ভাবিলোঁ মাঠত যাওঁ, ফিল্ডত যাওঁ, তাত থাকে বন্ধুবিলাক ৰানিং কৰি বা ভাই ভণ্টিবিলাক ৰানিং কৰি। তো গৈ অলপ মানে ৱৰ্কআউট কৰি আহোঁ। ৰানিংটো আজি আৰু নকৰোঁ, কালি ৰাতিপুৱা আকৌ কৰিম। তো এতিয়া মই ৱৰ্কআউট কৰিম। তো ভিডিঅ'টো ইয়াতে অলপ ৰখাইছোঁ, কিয়নো এতিয়া মই ৱৰ্কআউট কৰি তাৰপিছত ৱৰ্কআউট কমপ্লিট হোৱাৰ পিছত আপোনালোকক আপডেট দি আছোঁ, ঠিক আছে। বন্ধু বান্ধৱীসকল, এতিয়াই মই জাষ্ট ৰানিং কৰি ঘৰত আহিলোঁ। তো ফিল্ডত ভিডিঅ'টো বনাব পৰা নাই, কিয়নো আপোনালোকে চাই আছে বহুত এন্ধাৰ হৈ গৈছে, ঠিক আছে। ৱৰ্কআউট কৰিবলৈ লেট হৈ গ'ল। তো এতিয়াই আপোনালোকক কৈ দিওঁ যে মই আজি কি ৱৰ্কআউট কৰিলোঁ। মই আজি বেছি একো কৰা নাই, নৰ্মালে কৰিছোঁ। মানে নৰ্মাল পুছআপ দিছোঁ 10টা কৰি 3টা ছেট 30টা। তাৰপিছত ৱাইড পুছআপ মাৰিছোঁ 10টাকৈ 2টা ছেট 20টা 50টা হ'ল। তাৰপিছত ডায়মণ্ড পুছআপ মাৰিছোঁ 10টা, এটাই ছেট মাৰিছোঁ 10টা। তো টোটাল 60টা মই পুছআপ মাৰিছোঁ। তাৰপিছত প্লেংক থাকিছোঁ 2টা ছেট 1 মিনিটকৈ, আৰু কি কয় হেংগিং থাকিছোঁ 1 মিনিটকৈ দুবাৰ। আৰু মানে চিনআপ আৰু পুলআপটো মাৰা নহ'ল, লেট হৈ গৈছিল আৰু মনতো নাছিল। মই ভাবিছিলোঁ তাত ভিডিঅ'টো বনাম, অলপ দূৰলৈ গৈছিলোঁ মানে বন্ধুসকলৰ পৰা, তাৰ পৰা আহোঁতে মানে পাহৰি গৈছোঁ যে পুলআপ মাৰিব লাগিব, ঠিক আছে। তো সেইটো অসুবিধা নাই, নেক্সট ডে মাৰি দিম। আৰু আপোনালোকে যিসকলে বিগিনাৰ হয় তেওঁলোকে নিশ্চয় এই চেনেলটোৰ লগত জড়িত হওক, কিয়নো এইবাৰ মই আপোনালোকৰ বডি বনাই এৰিম। মইতো বনামেই আৰু মোৰ লগত আপোনালোকেও বনাব পাৰিব, কিয়নো মই 0ৰ পৰা ষ্টাৰ্ট কৰি আছোঁ, ঠিক আছে। যিসকলে মানে এতিয়াও মানে পুছআপ মাৰিব নোৱাৰে 10টা পুছআপ মাৰিবলৈ, তেওঁলোকে এতিয়াও সময় আছে। আজি কিমান তাৰিখ হয়? আজি 12 তাৰিখ হয়। এতিয়াও আপোনালোকৰ হাতত 20 দিনৰ নিচিনা টাইম আছে, 18 দিনৰ নিচিনা টাইম আছে। তো আপোনালোকে 18 দিনৰ ভিতৰত একটা ছেটত যাতে 10টা কৰি পুছআপ মাৰিব পাৰে, সেইটো কেপাচিটি আপোনালোকে আনি লওক, ঠিক আছে। আৰু তাৰপিছত জুলাই মাহৰ পৰা মই মেইন যিটো চেলেঞ্জ সেইটো ষ্টাৰ্ট কৰিম। এতিয়াতো এই মাহত যিটো আপডেট দি আছোঁ সেইটো মানে ৱাৰ্ম আপ মান্থ বুলি ধৰিব পাৰে, মানে জাষ্ট এটা ৰেগুলাৰিটি মেইনটেইন কৰিবৰ বাবে টাৰ্গেট কৰি আছোঁ। কিন্তু জুলাই মাহৰ পৰা মোৰ 6 মান্থ ট্ৰেন্সফৰ্মেশ্যনৰ এটা মানে দমদাৰ চিৰিজ আহি আছে। আপোনালোকে সেইটো কণ্টিনিউ কৰিব বুলি মই আশা কৰিছোঁ, ঠিক আছে। তেতিয়া যাতে মোৰ লগত আপোনালোকে কণ্টিনিউ কৰিব পাৰে, তাৰ বাবে মই কৈ আছোঁ। এতিয়াও আপোনালোকৰ হাতত 20 দিনৰ নিচিনা সময় আছে, 15 দিনৰ নিচিনা। তো আপোনালোকে ঘৰত এতিয়াৰ পৰাই ডেইলি 10টা কৰি পুছআপ মাৰা ষ্টাৰ্ট কৰি দিয়ক। একদমতে যদি 10টা মাৰিব নোৱাৰে, যেইকেইটা পাৰে সেইকেইটা মাৰক। তাৰপিছত অলপ 1 মিনিট 1.5 মিনিটৰ ৰেষ্ট লৈ আৰু এটা মাৰক, আৰু এটা ছেট যেইটা পাৰে, 4টা 5টা 6টা। আকৌ 1 মিনিটৰ ৰেষ্ট লৈ আৰু এটা মাৰক, মানে 2-3টা ছেট কৰি মাৰি থাকক ডেইলি। ৰাতিপুৱা কৰক আৰু আবেলিও কৰক, আৰু যদি নোৱাৰে তেনেহ'লে 1 টাইম কৰক, ঠিক আছে। তো আপোনালোকক মই প্ৰমিছ দি আছোঁ যে আপোনালোকক বডি বনায়ে এৰিম, ঠিক আছে। আৰু দেখক, মোৰ ভিডিঅ' বেলেগৰ নিচিনাকৈ ইমান সুন্দৰকৈ নাহিব বা ডেইলি মই ৱৰ্কআউট কৰি আছোঁ সেনেকুৱা নাহিব। মই অলৰেডি আপোনালোকক 2টা ভিডিঅ' বনাই দেখাই দিছোঁ যে মই হোম ৱৰ্কআউট কেনেকৈ কৰিম, আৰু মোৰ মানে যিটো মানে ষ্ট্ৰেংথ হয় সেইটোৰ ওপৰত এটা ভিডিঅ' দি দিছোঁ, ঠিক আছে। তো ভিডিঅ'বোৰ আপোনালোকে পাই যাব, বেছি দিন হোৱা নাই, মানে 5টা মানে লাষ্ট 5টা ভিডিঅ'ৰ মাজতে আছে, ফুল ভিডিঅ'ৰ মাজত আপোনালোকে দেখিব পাব, ঠিক আছে। তো আশা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব বুলি। দেখা হ'ব নেক্সট এটা ভিডিঅ' লৈ। মটিভেটেড থাকক আৰু নিজকে পজিটিভ ৰাখক। আজিৰ কাৰণে ইমানতে সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।